Patanjali Yoga Sutra, chapter 1, verse 34. Yate koise, Prachardana Bidharana Vyam Va Pranasya. Prachardana Bidharana Vyama Vya Pranasya. 1.33 Maharshi Patanjali koisile ami Maitri Karuna practice koribo lagibo. Friendship, compassion, then সেইবিলাক ভাব আমি প্ৰেক্টিছ কৰিবলৈ আমি মেণ্টেল ষ্ট্ৰেছবিলাক দূৰত ৰাখিব পাৰোঁ আমাৰ যিকোনো যোনবিলাক আননেচেচাৰী থটছ আহে সেইবিলাক আমি কণ্ট্ৰল কৰিব পাৰোঁ এইবিলাক ভাব প্ৰডিউচ কৰি পেলাই আৰু এটা আনাদাৰ ৱে কৈছে মনৰ ভাববিলাক আমি ভাল কৰিবৰ কাৰণে প্ৰচাৰ দানা মানে হ'ল ফ'ৰ্চফুল এক্সেলেশ্যন আমি যেনেকুৱাকৈ বহুত সময় মানে ভাগৰি গ'লোঁ এইটো কৰি পেলাই মই নোৱাৰিছোঁ আৰু কৰিব পৰা নাই তো এনেকুৱা এটা পৰিস্থিতিৰ শেষত আমি কি কৰোঁ লাষ্টত ডিপ ইনহেলেশ্যন দেন এক্সেলেশ্যন কৰোঁ গতিকে সেইটো এটা টেকনিক কৈছে আজিকালিৰ দিনত তেতিয়াৰ দিনত মহৰ্ষি পতঞ্জলীয়ে লিখি থৈ গৈছে এইটো মইতো ফ্ৰুটফুল বুলিয়ে ভাবোঁ কাৰণ আমি যেতিয়াই দুখত পৰোঁ বা এটা হেভি চিটুৱেশ্যনত পৰোঁ তো আমি তাতে কি কৰোঁ ডিপ ইনহেল কৰি পেলাই এক্সেল কৰোঁ গতিকে কৈছে প্ৰচাৰ দানা মানে ফ'ৰ্চফুল এক্সেলেশ্যন উশাহটো যেতিয়া আমি জোৰকৈ এৰি দিওঁ তাৰপিছত কৈছে বিধাৰা দানা মানে আমাৰ ব্ৰিথটোৰ ওপৰত কণ্ট্ৰল কৰিব লাগিব ইনহেলেশ্যন আৰু যোনটো আমাৰ উশাহটো আমি চলাচল কৰি থাকোঁ কাৰণ কি কৈছে মেণ্টেল প্ৰব্লেমে আমাৰ শ্বাস প্ৰশ্বাসতো এফেক্ট পেলায় আমি যেনেকৈ কৈছোঁ দুখ দৰ মানেশ্যা 1.31ত কৈছিলে দুখ দৰ মানেশ্যা অংগা মেজায়তবা যেতিয়া দুখ আহে যেতিয়া দৰ মানেশ্যা আহে মেণ্টেল ষ্ট্ৰেছ আহে এংজাইটি আহে ডিপ্ৰেশ্যন আহে তেতিয়া কি কৈছে অংগা মেজায়তবা অংগা মানে বডিৰ অৰ্গেনত ট্ৰেম্বলিং আহে আমাৰ হাত ভৰি কঁপনি উঠে উশাহটো আমি ফাষ্ট লওঁ কি হ'ব এতিয়া কি হ'ব একো হোৱা নাই মই ষ্ট্ৰেজেল কৰিব পৰা নাই মই ছেটেল কৰিব পৰা নাই বাট তাৰ কোনো সলিউশ্যন নাই সলিউশ্যন কি হ'ব আমি ডিপ ইনহেল কৰি আমি প্ৰাণটো আমি কৈছে ভ্যাম বিধাৰানা ব্যামা ভ্যা প্ৰাণস্যা প্ৰাণ মিনছ আমাৰ যোনটো ভাইটেল এয়াৰ গতিকে আমাৰ যদি প্ৰাণবায়ুৰ ওপৰতো মনৰ কণ্ট্ৰল এটা থাকে আমি বহুতখিনি সলিউশ্যন নিজে উলিয়াই ল'ব পাৰোঁ গতিকে হৰবৰি কৰি একদম শ্বৰ্ট ব্ৰিথ এইটোৱে আমাক বেছি কষ্টহে দিব ইভেন ডিচিশ্যন ল'বলৈ বেছি ডিফিকাল্ট হয় যদি আমাৰ মাইণ্ডটো ফ্লাকচুৱেট হৈ থাকে গতিকে মাইণ্ডটো ফ্লাকচুৱেট নহ'বলৈ আমি যদি আমাৰ উশাহটোৰ ওপৰত ডিপ ইনহেলেশ্যন এক্সেলেশ্যনৰ ওপৰত মেইনলি প্ৰাণবায়ু যোনটো আমাৰ ভাইটেল এয়াৰ আমি যদি ভাইটেল এয়াৰ কণ্ট্ৰল কৰিব পাৰোঁ তেতিয়া আমাৰ থট প্ৰচেছবিলাকত আমি শুদ্ধভাৱে এটা ডিচিশ্যন ল'ব পাৰোঁ গতিকে আমাৰ সংসাৰত কিবা কাজিয়া লাগিলেও আমি উশাহ জোৰকৈ চিঞৰি বাখৰি উশাহ নিশাহবিলাক একদম হাত ভৰি মানে একদম পূৰা এনেকুৱা ধৰণৰ চিটুৱেশ্যন ক্ৰিয়েট কৰিলে আমাৰ তাৰ সলিউশ্যন নোলায় গতিকে তাৰ বদলি আমি যদি কথাটো ডেফটত ভাবি চাওঁ ভালকৈ আমি ব্ৰিথটো কণ্ট্ৰল কৰোঁ ভাইটেল এয়াৰটো কণ্ট্ৰল কৰি পেলাই বহি পেলাই দুইজন মানুহ বহি পেলাই আমি যদি কিবা এটা কথা পাতিব পাৰোঁ যে প্ৰব্লেমটো ক'ৰ পৰা ষ্টাৰ্ট হৈছে এই প্ৰব্লেমটোৰ ৱে কি হ'ব পাৰে সলিউশ্যন কৰাৰ গতিকে আমি ডিছকাশ্যন কৰি নিজৰ ভাইটেল এয়াৰ কণ্ট্ৰল কৰি পেলাই আমিও সলিউশ্যন এটা ধুনীয়াকৈ ওলাই ল'ব পাৰোঁ